মোৰ পিছফালে থকা গেটখন দেখি আপোনালোকে নাভাবিব মই যে কোনোবা থাইলেণ্ডত আছোঁ অথবা কোনোবা জাপান নহ'লে চাইনাত থকা বুলি নাভাবিব। আছোঁ মই অসমৰে এখন ডিষ্ট্ৰিক্টত লখিমপুৰত, আৰু লখিমপুৰৰ এই গাঁওখনৰ নাম হৈছে চমুৱা গাঁও। আৰু পিছফালে থকা যে এই গেটখন দেখি নাভাবিব যে কোনোবা মন্দিৰ অথবা দেৱালয় দৌলত আছোঁ মই এঘৰ মানুহৰ ঘৰত। আৰু এইটো এটা সম্পূৰ্ণৰূপে প্ৰাইভেট প্ৰপাৰ্টি হয়, এঘৰ মানুহৰ ঘৰ হয়। এইফালে চাওক, এইফালে আছে এটা অদ্ভুত ধৰণৰ ঘৰ, নাম হৈছে সপোন মহল। ক'ত আছোঁ, কাৰ ঘৰত আছোঁ, সবিশেষ জনাম। চাই থাকক ভিডিঅ'টো আন দিনৰ দৰে আৰম্ভণিৰ পৰা আৰম্ভ হ'ব গৈ আছে। চাই থাকক, স্কিপ নকৰিব, ধামাকা হ'ব গৈ আছে। অচিনাকি মানুহৰ ঘৰ বিচাৰি বিচাৰি আহি পালোঁ চমুৱা গাঁৱত। এইখিনি চমুৱা গাঁও বুলি কয় ছাৰ? হয়, চমুৱা গাঁও। হয়, আৰু চমুৱা গাঁও হেঙুলিপুৰ বুলি কোৱা। হেঙুলিপুৰ বুলি কোৱা হয়। ছাৰ, মই আচলতে এখেতক ছাৰ বুলি মাতাৰ কাৰণটো কি মই জনাই আছোঁ। এখেত এজন বহুত বিজ্ঞ ব্যক্তি হয় আৰু বহুত এক্সপিৰিয়েঞ্চ থকা এগৰাকী বিশেষ ব্যক্তি হয়। ছাৰ, অসমৰ ৰাইজে প্ৰথমতে আপোনাৰ ভাল নামটো জানিবলৈ বিচাৰিব। মোৰ নামটো কনকেশ্বৰ ডেকা ৰাজকোঁৱৰ। অকণমান কেমেৰাত ছাৰ। মোৰ নামটো কনকেশ্বৰ ডেকা ৰাজকোঁৱৰ। কনকেশ্বৰ ডেকা ৰাজকোঁৱৰ। বৰ ধুনীয়া নাম ছাৰ আপোনাৰ। ভাল লাগে। আৰু এই গোটেই পৰিৱেশটো ছাৰ, আপোনালোকৰ ঘৰৰ এই গোটেই পৰিৱেশটো হয় ছাৰ, বহুত ধুনীয়া লাগিল। ওপৰত লিখা আছে ছাৰ, ইফালে যদি আমি ঘূৰি দিওঁ, হয়, ওপৰত লিখা আছে জিৰণি কুটীৰ। এখন মেইন গেট, ঘৰটোত প্ৰৱেশ কৰাৰ কাৰণে এখন মেইন গেট আছে, আৰু মেইন গেটখনৰ ঠিক সন্মুখতে আছে এটা ড্ৰেগনৰ চিম্বল। গেটৰ ওপৰত প্ৰতিমূৰ্তি এটা আছে। আচৰিত নহ'ব, এইটো মানুহৰে ঘৰ হয়, আৰু এই ঘৰটো হৈছে ছাৰৰ। ধন্যবাদ। হয়, কিয় ছাৰ বুলি কৈ আছোঁ, কি সবিশেষ জনাম, কিন্তু প্ৰথমতে ছাৰৰ লগত অলপ চিনাকি হওঁ আৰু ছাৰৰ লগত সুধোঁ কিহৰ কাৰণে ছাৰ এই ড্ৰেগনৰ চিম্বলটো গেটৰ সন্মুখত দিয়া হ'ল। হয়, শৰ্মা ডাঙৰীয়া, মই আপুনি সোধাৰ কাৰণে অতিশয় আনন্দিত। হয়, মানে এইটো ড্ৰেগন হয়, বা উৰণীয়া সিংহ বুলি কোৱা। উৰণীয়া সিংহ বুলি কোৱা। আচ্ছা। আৰু এইটো হ'ল টাই আহোমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতীক। টাই আহোমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতীক। আচ্ছা। গতিকে ইয়াত আমি যিহেতু হয়, আমি তুংখুঙীয়া আহোমৰ তুংখুঙীয়া ফৈদৰ এটা পৰিয়ালৰ হয়, সন্তান, হয়, হয়, আৰু সেয়েহে আমি সেই কথাটো বুজাবৰ কাৰণেই হয়, আমি সেই উৰণীয়া সিংহক ড্ৰেগনক আমি প্ৰতীক হিচাপে এই আমি গেটৰ যি বাটচৰা তৈয়াৰ কৰিছোঁ, সেই তাৰ ওপৰত আমি স্থাপিত কৰিছে। সাধাৰণতে আহোমৰ যিটো পূজাৰ থলী, সেইটো সদায় আঠকোণীয়া হয়। আৰু আমাৰ সন্মুখত এভাগ থান আছে, সেই থানটো এই আঠকোণীয়া ভাগে এইটো ৰেন বুলি কোৱা হয় চমুকে, আৰু ইভাগে ৰুণ চেং বুলি কোৱা হয়। ৰুণ চেং বুলি কোৱা টাই ভাষা। আচ্ছা, বহুতখিনি ইনফৰ্মেশ্যন দিলোঁ, আৰু মই নিজেও এই ইনফৰ্মেশ্যনখিনি ল'বলৈ চেষ্টা কৰিছোঁ, কাৰণ ময়ো হয়তো কোনোবা এটা ক্ষেত্ৰত মই চাগে নিজেও এইটো ক্ষেত্ৰত নাজানো, আৰু যদি কিবা ভুল কৈছোঁ আপোনালোকে ক্ষমা কৰি ল'ব। আৰু ছাৰ, ভাল লাগিছে গেটখনৰ লগতে ছাৰ ইফালে এটা ঘৰ দেখিছোঁ। হয়, এই ঘৰটোত লিখা আছে সপোন মহল। সপোন মহল, ছাৰ এই সপোন মহলটো কি হয়? সপোন মহলটো এইটো এটা মানে আলহী ঘৰ হয়। আলহী আমাৰ ঘৰত যদি থকাকে আলহী আহে, হয়, বা ওচৰ পাজৰ বিবাহ বা অন্যান্য উৎসৱত যদি মানে থাকিবলৈ ঠাই নহয় বা অসুবিধা হয়, তেতিয়াহ'লে আমি সেই ঘৰ পৰাই আমি আমন্ত্ৰণ কৰি আনো। আচ্ছা, আৰু ইয়াত থকাৰ বাবদ আমি কোনো মাননি লোৱা নহয়। বৰ্তমান আজিৰ দিনটোত আলহী নাই, সেইকাৰণে ভতিজা এজন আৰু মই ৰাতি ইয়াতে খোৱা। আচ্ছা ছাৰ, মানে মই ৰাইজকো এই বস্তুটো ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ, মানে লখিমপুৰত এই চমুৱা গাঁওখনলৈকে যদি কোনোবা আহে, মানে ধৰক এজ এ টুৰিষ্ট, লখিমপুৰত কোনোবা চাব লগা ঠাই টুৰিষ্ট স্পটতো যদি কোনোবা আহে, কোনোবাই যদি ৰাতি হোটেল নাপায়, আপোনাৰ ওচৰলৈ যদি আশ্ৰয় বিচাৰি আহে বা বিনা মাননিত এই ঘৰটোত থাকিবলৈ দিয়া হ'ব। নিশ্চয় দিয়া হ'ব। আমি আমন্ত্ৰণ কৰিম, ৱেলকাম কৰিম, আৰু আমি তেওঁলোকক দেৱতা হিচাপে গণ্য কৰি সেই ৰাতিটোৰ কাৰণে আমি মানে অন্নলৈকে আমি সঁচাই এজন সমাজকৰ্মী, সঁচাই এজন মহান ব্যক্তি বুলি ক'লেও হয়তো ভুল নহ'ব। এটা ৰাতি কটাবলৈ য'ত হোটেলত 4,000 পৰা 5,000 টকালৈকে চাৰ্জ কৰা হয়, তাতে ছাৰে এনেকুৱা এটা ঘৰত, যিটো ঘৰৰ নিজৰ চোতালত আছে, এনেকুৱা এটা ঘৰত আলহীক সসন্মানে স্থান দিয়া হয়। ছাৰ, এইফালে দুটা প্ৰতিমূৰ্তি, দুটা স্মৃতি তোৰণ দেখিলোঁ। আবক্ষ মূৰ্তি। হয়, আবক্ষ মূৰ্তি। এইটো আবক্ষ মূৰ্তি বুলি কোৱা হয়, তাৰমানে আধা আছে। সেইকাৰণে আবক্ষ মূৰ্তি বুলি কোৱা হয়, সম্পূৰ্ণ মূৰ্তি নহয়। পিছে এই আবক্ষ মূৰ্তি দুটা কাৰ হয়? প্ৰথমটো আমি দেখুৱাম, সেয়া হ'ল আমাৰ পিতৃ দেৱতাৰ মানে আবক্ষ মূৰ্তি। গোটেইখিনি সম্পূৰ্ণ বিৱৰি আমি দেখিলোঁ। ছাৰ, ইয়াতে লিখিছে ভোগ মনৰ আজু নাতি, হয়, ভোগপুৰৰ নাতি, হয়,
সৰুধন আৰু আতেশ্বৰীৰ পুত্ৰ ইমান ধুনীয়াকৈ লিখিছে ছাৰ এইটো নিশ্চয় আপোনালোকৰ বংশৰে আজু ককা এইবোৰৰ নাম হ'ব চাগে হয় আপুনি সোধাৰ কাৰণে মই আনন্দিত হয় কাৰণ মই যিটো লিখিছোঁ সেইটো সম্পৰ্কে আজিলৈকে কোনেও সোধা নাই আৰু আপুনি শৰ্মাই আহি যে আমাক এই কথাটো সুধিছে মই ভাবিছোঁ যে এই কথাখিনি লিখাটো মোৰ কিবা এটা সাৰ্থকতা আমাৰ পূৰ্বপুৰুষে নিশ্চয় দিছে আমাৰ আহোমৰ সংস্কৃতিত এটাই কথা আছে যে আমি সদায় পূৰ্বপুৰুষক আমি ধ্যান কৰোঁ মানে আৰাধনা কৰোঁ আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰোঁ মেডাম মেফি মানে হ'ল পূৰ্বপুৰুষৰ পূজা আৰু সেইকাৰণে বহুতে মূৰ্তি পূজা নামানে বা মূৰ্তি নামানে কিন্তু আমি কিন্তু মূৰ্তি এয়া সজাই ৰাখিছোঁ খুব ভাল লাগিছে সঁচাকৈ ক'ৰবাত অন্তৰ চুই গৈছে স্মৃতিবোৰ সামৰি ৰাখিছে আজৰি ৰাখিছে আৰু এনেকৈ লিপিবদ্ধ কৰি ৰাখিছে আৰু ইফালেও ছাৰ ঠিক একেই আপোনাৰ এয়া মা হ'ব মা হয় গতিকে মা মোৰ দনিকণা গগৈ ৰাজকোঁৱৰ গতিকে আমাৰ দেউতাৰ দৰে মাৰো পূৰ্বপুৰুষৰ মানে 4টা পুৰুষ আমি ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ আজিৰ দিনতো এনেকুৱা অন্তৰৰ এখন সুহৃদয়ৰ মানুহ আজিৰ দিনতো আছে ছাৰ আপোনাৰ মাতৃ দনিকণা গগৈ মই এই ঘৰটোত ইফালে যদি কেমেৰাটো লৈ আহোঁ ফাষ্ট দনিকণা পজা এইটো আপোনাৰ নিশ্চয় মাৰ নামৰে এইটো ঘৰটো বনোৱা হৈছিল ছাৰ দেউতাকো ভাল পাওঁ শ্ৰদ্ধা কৰিছিলোঁ কিন্তু মাক বেছি ভাল পাওঁ কাৰণ কথা হ'ল কি মাতৃ নদী সমান পৱ কোন আইৰ সমান হ'ব কোন সেয়েহে মাৰ স্মৃতিস্বৰূপে এই ঘৰলৈ যাতে আহিলেই দনিকণা পজা বুলি জানে সেইকাৰণে আমি নাম দিছোঁ দনিকণা পজা ঘৰটো জিৰণি কুটী ছাৰ এই জিৰণি কুটীৰ নামটো আমি আৰম্ভণিতে দেখিলোৱেই আমি কথা পাতিলোঁ জিৰণি কুটী এই নামটো কিয় জিৰণি কুটী শৰ্মা ডাঙৰীয়া বৰ্তমান আমি 4টা ককাই ভাই 4টা ককাই ভাইৰ ভিতৰত মই জ্যেষ্ঠ 4টা আমাৰ পৰিয়ালৰ যৌথ পৰিয়াল এইটো ক'ব বিচাৰিছোঁ যে সৰুধন ডেকাৰ বোৱাৰী যোগেশ্বৰ আৰু দনিকণাৰ পৰিয়ালৰ জিৰণি কুটীত তাৰমানে আমি এটা জিৰণি কুটীৰতহে আছোঁ যে আমাৰ এই পৰিয়ালটোৰ কোনোজনৰ এইটো এটা স্থায়ী সম্পত্তি নহয় এইটো কোনো মানে কাৰো নামত মাটি কথা নাথাকিব আমাৰ ৰাজমালি হৈ আছে প্ৰত্যেক আটাইকেইজন ককাই ভাই নাম আছে মানে একেলগতে সংমিশ্ৰণ হৈ থকা মাটি সম্পত্তিকে ৰাজমালি বুলি কয় আৰু একেটা ঘৰতে আমি 4টা পৰিয়াল আচ্ছা 4জন ভাই ককাই একেলগত মিলি জুলি আছিলোঁ তাৰে 2জন ঢুকালে আৰু আমি ডাঙৰ 2জন আছোঁ তাৰে মই জ্যেষ্ঠ বুজিলোঁ ছাৰ গোটেইখিনি বুজিলোঁ আমি সকলোৱে জিৰণি ল'বহে আহিছোঁ ছাৰ এতিয়া এই ধুনীয়া ঘৰখনৰ ৰাইজে নিশ্চয় চাব পাৰিব বাহিৰৰ ভাগটো দেখিলে নিশ্চয় এতিয়া ভিতৰ ভাগলৈ চাব বিচাৰিব কিন্তু তাৰ আগতে ৰাইজে আপোনাৰ অকণমান চমুকে পৰিচয়টো জানিব বিচাৰিব মানে মোৰ মাহঁতে কয় মানে জীয়াই থাকোঁতে যে বোলে মই 5 বছৰলৈকে মই খোজকাঢ়িব পৰা হোৱা নাছিলোঁ আচ্ছা মাত নোলোৱা হৈছিলে 5 বছৰ ছাৰ কৰ্মসূত্ৰে ৰাইজে জানিব বিচাৰিব আপুনি কি কৰিছিল ছাৰ মই লখিমপুৰ জিলাৰে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত মই গণিতৰ সহকাৰী শিক্ষক হিচাপে পদ পালোঁ আৰু তেতিয়াৰ পৰাই 1979ৰ পৰা 2000 চনৰ জানুৱাৰী মাহলৈকে মই শিক্ষকতা কৰিলোঁ গণিতৰ তাৰপিছত 2000 চনৰ পৰা আমি কথা পাতি থাকোঁ ছাৰ লাহে লাহে খোজকাঢ়ি ঘৰখনো চাওঁগৈ ঠিক আছে ঘৰখনৰ ভিতৰতো ইমান ভাল নেদেখিব আকস্মিকভাৱে আপোনালোকে ওলালে অকস্মাত আহিলেতো এনেকুৱা হ'ব গতিকে ভিতৰতো হয়তো সিমান চাফ চিকুণ নহ'বও পাৰে 2011 চনলৈকে মই বিদ্যালয়সমূহৰ সহকাৰী শিক্ষকৰ পদত আছিলোঁ তাৰপিছত 2011 চনৰ পৰা 2016 চনলৈকে মই গোলাঘাটত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হিচাপে আছিলোঁ আৰু তাৰপিছত 2016 চনৰ পৰা 2019 চনৰ 31 জানুৱাৰীলৈকে মই বিদ্যালয়সমূহৰ উপপৰিদৰ্শক তাৰমানে ডেপুটি ইন্সপেক্টৰ অফ স্কুল হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ আৰু 2019 চনৰ 31 জানুৱাৰীৰ দিনা মই এই চাকৰি জীৱনৰ পৰা অব্যাহত কৰিলোঁ এজ এ ডিআই হিচাপত ছাৰে চাকৰি কৰিছিল আমি যে স্কুলত পৰীক্ষা দিলে সেই নকল মাৰি নেকি ছাৰ বুলি যে কয় যে ছাৰে উপ পৰিদৰ্শক হিচাপত গৈছিল আৰু আপোনালোকে সকলোৱে জানে যেতিয়া মেট্ৰিক পৰীক্ষাও হয় ছাৰ তেতিয়া যে কয় উপ পৰিদৰ্শক আহিব দেই এতিয়া চাবলৈ আহিব কিন্তু ডাঙৰ ছাৰ এজন আহিব যদি কাৰোবাৰ হাতত কিবা আছেও চম্ভালি ৰাখক বুলি এনেকৈ যে ৱাৰ্ণিং দিয়ে আমাৰ নিজৰ শিক্ষক কেইজনে এই ছাৰজনৰ কাৰণে সেই ৱাৰ্ণিংটো দিয়া হৈছিল হয়নে ছাৰ মই অলপ খুহুতীয়া কৰি ক'বলৈ চেষ্টা কৰিলোঁ কাৰণ আমি সেই লাইফটো সকলোৱে পাৰ কৰি আহিছোঁ
আৰু ছাৰ এতিয়া আমি উঠি আহিলো ভাল লাগিল কথা পাতি তাৰপিছত মই আৰু অকণমান সংযোগ কৰিব বিচাৰিছোঁ কাৰণ চাকৰি জীৱনটো যিহেতু মোৰ 2019 চনৰ 21 জানুৱাৰী দিনাখন শেষ হৈছে কিন্তু 2022 চনৰ 16 জুন তাৰিখৰ পৰা মই লখিমপুৰ জিলাৰ শিশু কল্যাণ সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু এই নিযুক্তিটো মোক ৰাজ্যপালৰ অনুমোদনৰ চৰ্তৰ সাপেক্ষে সমাজ কল্যাণ বিভাগৰ কমিশনাৰে আমাক নিযুক্তি দিছে আচ্ছা এখন CWC চাইল্ড ৱেলফেয়াৰ কমিটি বুলি কোৱা হয় আৰু ইয়াৰ ইকুইভেলেণ্টটো ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেট ৰেংক অৰ মেট্ৰপলিটান মেজিষ্ট্ৰেট ৰেংক সেইকাৰণে মই কৈছোঁ যে আপোনালোকে নিজে অনুমান কৰিব পাৰিব যে মই আনদিনাৰ দৰে দাদা খুৰা বুলি সম্বোধন কিয় কৰা নাই সেইকাৰণে এনেকুৱা কিছুমান অভিজ্ঞ ব্যক্তিক যেতিয়া আমি লগ পাওঁ তেতিয়া নিশ্চয় সেই সন্মানটো মুখেৰে ওলাই আহে ছাৰ বুলি ছাৰ এতিয়া আমি বিশেষ কথা নাপাতি আজিৰ এই ঘৰৰ ভিডিঅ'টো আপোনালোকৰ ঘৰখন সবিশেষ চাওঁ ৰাইজকো দেখুৱাওঁ তেতিয়াহ'লে আৰম্ভ কৰিব পাৰোঁ ছাৰ ভিডিঅ'টো বলক আহক সোমাই আহক এনেকৈ ধুনীয়া চিৰি এটা দেখিবলৈ পাব আৰু চিৰিটোৰ ওপৰত এনেকৈ 3 পাতেৰে ধুনীয়াকৈ ৰাখিছে সন্মুখত আছে এখন গম্বুজ মুখ্য দুৱাৰ ইফালে যদি চাই 2 পাল্লাৰ এখন বহুত ডাঙৰ আহল বহল এখন দৰ্জা এখন মুখ্য দুৱাৰ হয় কাঠৰ হয় ছাৰ এইটো চেগুন কাঠৰ হয় চেগুন কাঠৰ হয় এই দৰ্জাখন বনাওঁতে কিমান মান খৰচ পৰিছিল ছাৰ তো 72,000 পৰিছে 72,000 খৰচ পৰিছে গোটেই ফ্ৰেম চেম লৈ টোটেল বাৰ্নিছ লাগে এখন দৰ্জাত 72,000 টকা খৰচ পৰিছে ছাৰ ভিতৰলৈ আহিব পাৰোঁ ধুনীয়া বলক যাওঁ ছাৰ আৰু এই সপোন মহলটোত আমি সোমাই আহিছোঁ আৰু সপোন মহলটোত সোমাই আহি পাব এনেকুৱা এটা চিৰি এইটো এটা ইনচাইড চিৰি হয় এনেকৈ ৰাউণ্ড শ্বেপত বনোৱা আছে এই চিৰিটো হৈছে লোহাৰ চিৰি এই চিৰিটোতে আমি ওপৰ তলালৈকে যাব পাৰি হয় ছাৰ এইটো চাইডত যদি আমি সোমাই যাওঁ কেমেৰাটো লৈ আহক এইটো চাইডে সোমাই গ'লে ছাৰ দেখিবলৈ পাইছোঁ ঢোল ঢোল নেগাৰা আৰু তবলা বিভিন্ন বস্তু দেখিবলৈ পাইছোঁ আৰু ইয়াতে এটা গান গোৱা এইটো কি বুলি কয় ছাৰ এইটো মানে এইটো লাইটৰ কাৰণে আছে লাইটৰ কাৰণে ইয়াত এইটো ৰেকৰ্ডিঙৰ কাৰণে এটা সুবিধা আছে যন্ত্ৰ এটা দেখিছোঁ এইফালে লেপটপ আছে এই ঢোল ঘোল এই যে ঢোল খোল এইবোৰ যে দেখিছোঁ এইবোৰ কোন জড়িত হৈ আছে ছাৰ এইটো অভাজনে জড়িত হৈ আছোঁ আৰু লগতে মোৰ সৰু ভাইটি পুত্ৰ শ্ৰী যুগল কিশোৰ ৰাজকুমাৰ তেওঁকো আমি অকণমান শিকাবলৈ চেষ্টা কৰিছোঁ মানে আমি লগ হৈ নাম কীৰ্তন কৰে আচ্ছা ঠিক আছে ইয়াতে দেখিবলৈ পাব ধুনীয়া ধুনীয়া তাল কিছুমান আছে ইয়াতে দেখিবলৈ পাব আপুনি এইটো তাল আগতে আমিও খুব বজাইছিলোঁ হুঁচৰি গ'লে আমি তাল বজাইছিলোঁ এনেকৈ নবজাওঁ বাৰু কোনোবা শুই থাকিব পাৰে অসুবিধা হ'ব পাৰে ইফালে নাখেৰা আছে ইফালে ঢোল আছে ভাল লাগিছে ছাৰ আমি এনেকৈ চিৰিটোৰে ওপৰলৈকে উঠিছোঁ বেছি পলম নকৰোঁ ৰাইজকো বৰ নকৰোঁ উঠি আহোঁ ব'লক আৰু এনেকৈ এই ঘূৰণীয়া চিৰিটোৰে উঠি আহি পাব এইডোখৰ ঠাইতে লিখা আছে সপোন মহল বুলি আৰু ইয়াৰ পৰাই এনেকৈ তললৈকে আপোনালোকে দেখিবলৈ পাব ইয়াত বিশেষ তেনেকুৱা একো নাই ইয়াৰ পৰা আহি এটা ভিউ উপভোগ কৰিব পাৰে এই তলত এনেকুৱা দেখিবলৈ পাই চাওক ৰাতি এই লাইটটো দিয়া হয় যাতে জিকজাক কৰি থাকে এটা বাহিৰৰ পৰা ভিউ পায় বৰ ধুনীয়া লাগিছে দেই আৰু এনেকৈ যদি ঘৰটোৰ ভিতৰলৈ আমি সোমাই আহোঁ তেতিয়াহ'লে পাব এনেকৈ শাৰীকে পাতি থোৱা আছে বিভিন্ন চোফা এইটো চাইডতো আছে বিভিন্ন ধৰণৰ ফেমিলি চোফা পাৰি থোৱা আছে কোনোবা আলহী দুলহী আহিলে ইয়াতে ৰেষ্ট ল'ব পাৰে মাজত আছে এখন চেণ্টাৰ টেবুল এখন এনেকৈ টেবুল ক্লথ পাৰি থোৱা আছে ইটো চাইডত যদি চাই ছাৰৰ আছে এখন ৰেগ এই ৰেগখনত বিভিন্ন ধৰণৰ কিছুমান চাৰ্টিফিকেট এচিভমেণ্ট আছে আৰু বহুত বিভিন্ন ধৰণৰ শ্ব' পিচ আছে ওপৰত শৰাই কিছুমান আছে এইফালে যদি চাই ৱালখনত এটা টিভি পেনেল আছে এটা টিভি আছে আৰু একেবাৰে ওপৰত দেখিব এটা হৰিণাৰ মুখা হেণ্ডক্ৰাফ্ট উড ফিনিছত আছে আৰু সেনেকুৱাই কিছুমান ঘৰটো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিবলৈ চেষ্টা কৰিছে ছাৰে ইফালে আছে এখন সৰু চাই মিনি ডাইনিং টেবুল এই ডাইনিং টেবুলখনত আলহী দুলহী আহিলে ইয়াতে অভ্যৰ্থনা কৰা হয় ইফালে যদি চাই এটা সম্পূৰ্ণৰূপে হল হয় খালী হল হয় একো কিছুমান বস্তু ভৰাই জাবৰ কৰি ৰখা নাই ভাল লাগিছে এইটো কোঠালি আছিলে ছাৰৰ মাতৃৰ শয়ন হয় এই কোঠালি এইখন বিচনাতে ছাৰ আপোনাৰ মা হৈছিলে আৰু এইখন বিচনাতে মা প্ৰাণ ত্যাগ গৈছে আৰু বহুতে এনে বিশ্বাস
যে ঢুকোৱাৰ পিছতেই এই য'ত শয়ন কৰে সেই বাক মানে দহন কৰি দিয়ে দা দিয়ে জ্বলাই দিয়ে কিন্তু আমি জ্বলাই ৰখা নাই এই মা শুই থকা বুলি গণ্য কৰি আমি ইয়াত মানে ৰাখিছোঁ ইফালে যদি চাই এখেতৰ পিতৃৰ ধুনীয়াকৈ এখন ডাঙৰ ফটো স্মৃতি হিচাপত ৰাখিছে এইটো চাইডত এখেতৰ মাতৃ স্বৰ্গীয় দনিকণা গগৈ ৰাজকোঁৱৰৰ এখন ফটো আৰু এইটো চাইডত যদি চাই এই ঘৰটোত বৰ্তমান বৰ্তমানো মানুহ থকা হয়নে হয় ইফালেও এখন বিচনা আছে অলপ খেলি মেলি হৈ আছে কাৰণ হঠাৎ আহিছো এইবোৰ দেখুওৱা বস্তু নহয় তথাপিও চবৰে ঘৰতে অলপ চলপ থাকে ইফালে আছে এইটো বাথৰুম এটাচ বাথৰুম এইটো ক'ব গ'লে এটা মাষ্টাৰ বেডৰুম আছিলে আৰু চিধাই এই বাথৰুমটোত আপুনি এই ৰুমৰ লগতে এটাচ আছিলে আৰু কোঠাটোৰ নাম লিখা আছে দনিকণা কোঠা ঠিক আছে আমি সব বাহিৰলৈ ওলাই যাওঁ হয় আৰু এতিয়া আহিছো এটা মই বেলেগ বেডৰুমত এই বেডৰুমটোত এখন মস্ত ডাঙৰ এখন কিং সাইজ বেড আছে কাঠৰ কিং সাইজ বেড বৰ ধুনীয়াকৈ বিচনাখন পাৰি ৰাখিছে স্যাৰ এই ৰুমটো কাৰ হয় স্যাৰ এই ৰুমটো আপোনাৰ হয় মানে এই ৰুমটোতে আপোনালোকে ৰাতি শুৱে আৰু মোৰ লগত মানে সৰু ভতিজা থাকে আচ্ছা আপোনাৰ নিজৰ ভতিজা থাকে ভতিজা আৰু মই দুইজনে এই কোঠাটোতে শুৱে ইফালে দেখিছো কিছুমান কিতাপ ষ্ট'ৰ বাহিৰত কিন্তু এক ছেকেণ্ড বাহিৰত কিন্তু এটা আপোনাৰ লাইব্ৰেৰীও আছে পুথিভঁৰাল সেইটো দেখুৱাম কিন্তু তাৰ আগতে ইয়াতে সাইডত কিছুমান কিতাপ আছে স্যাৰ কিতাপ বহুত পঢ়ে এইবোৰ কিতাপ কোনে পঢ়ে স্যাৰ এতিয়া আমাৰ ছোৱালীজনীয়ে পঢ়ে মোৰ ল'ৰা ছোৱালী আহান হয় এই ঘৰটোত এনে স্যাৰ সম্পূৰ্ণৰূপে কেইগৰাকী সদস্য থাকে ক'লে আপুনিতো ক'লে আৰম্ভণিতে জইণ্ট ফেমিলি বুলি হয় বৰ্তমান কেইগৰাকী সদস্য এই ঘৰটোত থকা এতিয়া আমাৰ পৰিয়ালৰ 4জন আৰু তাৰ মানে ভাইটি পৰিয়ালৰ 4জন 8জন হ'ল তাৰ পিছৰ পৰিয়ালৰ 3জন মানে 8 3 11জন পৰিয়াল এই ঘৰটোত সম্পূৰ্ণৰূপে থাকে থকাৰ উপৰিও আমাৰ কিন্তু 2 3জন কিন্তু সদায় থাকে ৰাতি হোৱাকে ক'ব গ'লে 13 14জন মানুহ প্ৰায় থাকে আৰু একেটা পাকঘৰতে বনাই মেলি খোৱা হয় স্যাৰ এইটো বস্তুটো বহুত ভাল লাগিছে ডেন ব্ৰাউন এখন কিতাপ হয় এখন নভেল বহুত কিতাপ পঢ়ে কইনাৰ নাম শ্ৰীমতী অন্তৰা ৰাজকোঁৱৰ আৰু তেওঁ অধ্যয়ন কৰে হয় তেখেতে এইবোৰ কিতাপ পঢ়ে ন এখন ডেইলি ইউজেছ এখন ষ্টুল ইয়াতে কিছুমান প্ৰয়োজনীয় সামগ্ৰী ডেইলি প্ৰয়োজনীয় কিছুমান সামগ্ৰী এই ষ্টুলখনতে ৰখা হৈছে ইফালেও আছে তেনেকুৱা এখন ষ্টুল ওপৰত এইটো স্যাৰ লাইট নেকি এইটো লাইট ন এইটো যদি দি দিয়ে ভাল হয় এইফালে এইটো এটা লাইট এটা ৱাল লাইট এইটো এটা বেলেগ ধৰণৰ লাইট হেল'জেন টাইপৰ ভালেখিনি পোহৰ হয় ইফালে এই ঘৰটোত ইফালে আছে আপোনাৰ এই বেডখনৰ লগতে এইটো হেৰি বাথৰুম চাই আছে ঘৰটোৰ গোটেইকেইটা ৰুমতে এটাচ বাথৰুম আছে মাষ্টাৰ বেডৰুম আছে ভাল লাগিছে স্যাৰ এতিয়া আমি এটা কাম কৰো নেকি বাহিৰলৈকে যাওঁ পুথিভঁৰালটো চাওঁ আৰু লগতে আপোনালোকৰ পাকঘৰটো চাব পাৰিম স্যাৰ কোনফালে আছে পাৰিব ভিতৰত আছে হয় দুজন আপোনাৰ ল'ৰা ছোৱালী কি পঢ়ি আছে নে চাকৰি কৰি আছে হয় এতিয়া ডাঙৰজনৰ নাম লক্ষদেৱ ৰাজকোঁৱৰ তেওঁ বৰ্তমান বেংগলোৰত কাৰ্যনিৰ্বাহ কৰি আছে তেওঁ বৰ্তমান স্পেচ ইঞ্জিনিয়াৰ তেওঁ এয়াৰবাছ কোম্পানীত কৰে আৰু তেওঁ স্পেচ ইঞ্জিনিয়াৰ মানে আপোনাৰ এৰোপ্লেন হয় ছমাহ যদি বেংগলোৰত থাকে তেওঁ ছমাহ ফ্ৰান্সত থাকে আৰু তেওঁ মুখৰ পৰাই জানিছিলো যে এৰোপ্লেনৰ ইঞ্জিনটো বোলে ফ্ৰান্সতহে বনায় গুৱাহাটী আছাম ইঞ্জিনিয়াৰিঙৰ পৰা তেওঁ বি কৰিলে আৰু দুৰ্গাপুৰ NITৰ পৰা MTech কৰিলে আচ্ছা মই স্যাৰ মাজতে এটা কথা সুধো বৰ ধুনীয়াকৈ বাহিৰ সুৰ আমি এইটো ৰুমৰ পৰা শুনি আছো কোনে বাঁহী বজাই আছে এইটো সময়ত ঘপককৈ এতিয়া বাহিৰ বজাইছে বাঁহী বজাই আছা অন কেমেৰা আহিছো আমি কিবা এটা শ্বুট কৰি আছিলো ইউটিউবত অসমৰ ৰাইজক দেখুৱাই আছো বাঁহী ক'ত শিকিলা বজাবলৈ মই আমাৰ ইয়াৰে ৰমন ছাৰ বুলি কয় হয় তাতে শিকিলা বাঁহী অকণমান বজাই দিয়াচোন বৰ ধুনীয়া শুনিলো আমি কথা পাতি থাকোঁতে দেখিলো অকণমান সৰু চাই এটা সুৰ শ্ৰীকৃষ্ণ বজাৰ বৃন্দাবনৰ এটা তাৰে আচ্ছা ঠিক আছে বহুত ধুনীয়া হৈছে বহুত ধুনীয়া বাঢ়ি বজায় ক'ৰবাত ভাওনা চাওনা কিবা অভিনয় কিবা তেনেকুৱা কৰা ভাওনা চাওনা কিবা সুৰ চুৰ দিছা বাহিৰ এতিয়ালৈকে দিয়া নাই পঢ়ি আছে কি পঢ়ি আছে ছেকেণ্ড ইয়াৰ পঢ়ি আছা আচ্ছা কি ষ্ট্ৰীমত আৰ্টছত ন কোনখন কলেজৰ পৰা জিনিয়াছ একাডেমি ইয়াতে আছে ভাল লাগিল লগ পাই ইফালে যদি চাওঁ এই ঘৰটো স্যাৰ এইটো কি ঘৰ হয় এইটো শুৱনি কোঠা ছোৱালীজনী অন্তৰা ৰাজকোঁৱৰ তাই MSW পাছ কৰিলে আৰু তাই ইণ্ডো গ্ল'বেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটি সেই NGOটোত তেওঁ 3 বছৰ কাৰ্যনিৰ্বাহ কৰিলে ইফালে বৰ ধুনীয়া এটা মই আলমিৰা দেখা পাইছোঁ এটা ক'ব গ'লে কিতাপৰ আলমিৰা ইয়াতে বিভিন্ন ধৰণৰ কিতাপ ঠাই খাই আছে এই দুখন দৰ্জা ক'ত যায় স্যাৰ
এতিয়া এইফালে আমি পাকঘৰলৈ আহি আছোঁ। পাকঘৰ, এইটো পাকঘৰ হয় যাব পাৰোঁ। পাকঘৰ ইয়াতে আমি সমজুৱাভাৱে ভোজন তৈয়াৰ কৰোঁ, গেছত তৈয়াৰ কৰোঁ। ইয়াতে গোটেই পৰিয়ালকেইটাই একেলগত খাওঁ মানে আমাৰ যিজন ডাঙৰ কেইজন হয় একেলগে গোট খাই আৰু বাকী আমাৰ মহিলাসকলে এই তলত মজিয়াত বহি পিৰা বা ঢাৰিত বহি কিন্তু আমি নাথাকিলে তেওঁলোকে ইফালে আছে একটা কাঠৰ আলমিৰা, পাকঘৰৰ কিছুমান প্ৰয়োজনীয় সামগ্ৰী ৰাখিবলৈ। আগতে বনোৱা যিহেতু পাকঘৰ হয়, এনেকুৱা ধৰণৰ কিছুমান গ্লাছৰ আলমিৰা ব্যৱহাৰ কৰা হৈছিল, য'ত নেকি পাকঘৰৰ কিছুমান প্ৰয়োজনীয় বাচন বৰ্তন সামগ্ৰীবোৰ তেনেকৈ তাতে ৰখা হৈছে। ইফালে আছে গেছ টেবুলখন, এইটো হৈছে গেছৰ চুলা। মডুলাৰ কিটচেন নহয়, কিন্তু ছাৰহঁতৰ বেলেগকৈ ব্যৱস্থা কৰিছে, তাৰ বাবে এইটোত ইমান গুৰুত্ব দিয়া হোৱা নাই। আৰু বাহিৰত ওলাই আহিছোঁ, বাহিৰত ওলাই আহি এখন বাৰাণ্ডা দেখিবলৈ পাইছোঁ। এই বাৰাণ্ডাখনত এখন বহুত ডাঙৰ টেবুল পাৰি থোৱা আছে। এই টেবুলখনত স্যাৰ কি কাম কৰা হয়? এখন টেবুল কাৰ হয় স্যাৰ? হয়, এই টেবুলখন এই অভাজনৰ এইটো কাৰণেই কৈছোঁ। মই কিয় হাঁহিছোঁ বুজিছেনে? ছাৰে যে কয় কিবা এটা সুধিলে এই অভাজনৰ, সেই শব্দটো শুনিলে চাগে আপোনাৰো নিশ্চয় হাঁহি উঠিব। ইফালে এই টেবুলখন ছাৰৰ হয়। হয় ছাৰ কি কাম কৰা হয় ইয়াতে? অধ্যয়ন কৰোঁ এই কোঠাটো ৰাতি ভাগত চাৰিওফালে লাইট জ্বলি থাকে। লাইট আপোনাৰ যদি ৰাতি হ'লহেঁতেন বহুত ধুনীয়া হয় পৰিৱেশটো। মই এটা ৰাতিৰ পৰিৱেশ আপোনালোকক স্ক্ৰীনৰ এই চাইডত লগাই দিছোঁ, চাওক। এয়া হৈছে ৰাতিৰ ছাৰহঁতৰ ঘৰৰ পৰিৱেশটো। 18 years below চিলড্ৰেন, যিসকল বঞ্চিত অৱহেলিত বা যিসকল চাইল্ড মেৰিজ চাইল্ড লেবাৰ লগত জড়িত, সেই তেনেকুৱা ধৰণৰ কেছবিলাক পুলিচে ৰাতি লৈ আহে। দিনৰ ভাগত 10টাৰ পৰা 4:30লৈকে অফিচত দিব আৰু বাকী অফ টাইমত কিন্তু আমাৰ এই মই অধ্যক্ষ চেয়াৰপাৰ্চন বা বাকী মেম্বাৰসকলৰ ঘৰলৈ নিবলগীয়া হয়, ৰেচিডেঞ্চলৈ। আৰু যিহেতু মই চেয়াৰপাৰ্চন, সেইকাৰণে অহৰহবিলাক কেছ মানে মোৰ ওচৰলৈ আহে। আৰু তেতিয়া আমি পুলিচে কিন্তু নিজৰ ড্ৰেছ পিন্ধি নাহে, চিভিল ড্ৰেছত আহিব লাগিব, যিহেতু চাইল্ডৰ লগত চাইল্ডক ঘৰ নক'ব। গতিকে চাইল্ডক বহিবলৈ দিওঁ, গাৰ্জেন আহে। আকৌ মই ইয়াত আহোঁ, আকৌ ইয়াত মানে মই মিনাৰেল ৱাটাৰ থৈ দিওঁ, যাতে তেওঁলোকে ৰাতি আহক দিনত আহক, যাতে পানী বটল এটা তেওঁলোকক আমি ব্যৱহাৰ কৰোঁ। এজন খুবেই ব্যস্ত ব্যক্তি আৰু সঁচাই বহুত ব্যস্ত, আৰু ভাগ্যক্ৰমে ছাৰক আমি আজি আহি লগ পালোঁ। আৰু কেনেকৈ আহিছিলোঁ কি ইমানবোৰ দেখুৱাই নাথাকোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। গতিকে অনুমান কৰিবলৈ পাৰিছে ছাৰ কিমান ব্যস্ত, আৰু তাৰ লগতে ঘৰখন চাই ছাৰক কেনেকুৱা পালে। আমি সবিশেষ, ঘৰটো বহুত ডাঙৰ, সিফালে দেখাব বহুত ডাঙৰ, ইফালেও এই ভিতৰৰ পৰিৱেশটো আপোনালোকে ইফালেও দেখুৱাওক, ইফালেও বহুত ডাঙৰ এটা এৰিয়া। ইমানবোৰ কভাৰ কৰিবলৈ গ'লে ভিডিঅ'টো কমেও আধা ঘণ্টা 45 মিনিটৰ হৈ যাব। গতিকে অলৰেডি দীঘল হ'ল, ইমান দীঘল নকৰোঁ। ছাৰ আমি বাহিৰলৈ ওলাই দিওঁ। আৰু এনেকৈ এইটো ছাইডত যদি আমি যাওঁ গ'লে ছাৰহঁতৰ দেখিবলৈ পাম এটা পুথিভঁৰাল, মানে লাইব্ৰেৰী, পাৰ্চনেল লাইব্ৰেৰী। আহক, পুথিভঁৰালটোত সোমাই আহিয়ে দেখিছোঁ ছাৰৰ বহুত ডাঙৰ ডাঙৰ কিছুমান ফটোগ্ৰাফছ ধুনীয়াকৈ এনেকৈ প্ৰিণ্ট কৰি ৰাখিছে। ছাৰ এইবোৰ কিহৰ ফটোগ্ৰাফ হয়? এইটো মানে মই যিহেতু ৰাতিপুৱা ব্যায়াম কৰোঁ, এক্সাৰচাইজ কৰে, তাৰে ফটোগ্ৰাফ, তাৰে ফটো। মোৰ বৰ্তমান বয়স হ'ল 68 years। যাতে আমাৰ বয়সৰ লোকসকল যাতে অনুপ্ৰাণিত হয়, সেইকাৰণে মই এনেকুৱা ধৰণে ফটো। আৰু তাৰে এটা দৌৰি যোৱা পিকচাৰ, আৰু তাত লিখিছোঁ ৰানিং টুৱাৰ্ডছ এ হেল্ডি এণ্ড ৱেলনেছ লাইফ। ইফালে বহুত কিছুমান ছাৰৰ এৱাৰ্ড আছে, কিছুমান এচিভমেণ্ট আছে। এই গোটেই এৱাৰ্ড এচিভমেণ্টবোৰ প্ৰাইজেছবোৰ ছাৰ বহুত দেখিছোঁ, আৰু চাগে ঢেৰ আছে। ইয়াতে অলপহে আছে চাগে, শৰাইবিলাক বেলেগকৈ ৰাখিছে। ইফালে মই যিহেতু লাইব্ৰেৰীটোত আছোঁ, ইফালে কিতাপৰ টোপোলাবিলাক অলপ চাবলৈ যাওঁ। আহক মই দেখাই আছোঁ। ইটো চাইডত আছে এটা আলমিৰা, ইফালেও আছে এটা আলমিৰা। চাওক, গোটেই আলমিৰাবোৰ আছে, গোটেই আলমিৰাত গোটেই কিতাপ, এয়া ৰেক, কিতাপ থোৱা ৰেক, আৰু ঠায়ে ঠায়ে কিতাপ আছে। চাগে কিতাপ নতুনকৈ ওলোৱাৰ লগে লগে আপুনি চাগে ক্ৰয় কৰোঁ। সেইটো এটা কথা, আমি পুথিভঁৰাল সজাইছোঁ আৰু প্ৰচাৰ, মই প্ৰচাৰমুখী নহয়, প্ৰচাৰ বিমুখ। আচলতে মই ভবা নাছিলোঁ আপোনালোকে আহিব, সেইকাৰণে সজ্জিত কৰা নাই। গতিকে এটা প্ৰস্তুতি চলাই আছোঁ। ইয়াৰ পৰা এইটোৱে গম পোৱা যায় কিতাপ কেইখন কিমান পঢ়িছে। চাওক, যদি ঠায়ে ঠায়ে সজাই, চাওক ব্যস্ত মানুহে ইমান সময় দিবলৈ নোৱাৰে, গতিকে এইটো আমি সকলোৱে বুজি পাওঁ। বিভিন্ন ধৰণৰ কিতাপ আছে ইয়াতে, দিহা নামকে আদি কৰি, এইটো আইনৰ সম্পৰ্কীয়, এইখিনি লৰ, ইটো চাইডত কিছুমান সাহিত্য, অসমীয়া সাহিত্যৰ লগত, আৰু সিটো আলমাৰীত আছে নাটক সম্পৰ্কীয়, আৰু বিভিন্ন ধৰণৰ ইফালে আছে আহোম সংগঠনৰ বা বেলেগ গোষ্ঠীগত এটা ভাগ ভাগকে আমি ৰাখিছোঁ। ভাল লাগিছে দেই। চক্ৰশিলা চম্পাৱতী, আৰু যিবিলাক স্মৃতিগ্ৰন্থ ওলায়, সেইটো আমি স্মৃতিগ্ৰন্থবোৰ ওলোৱাৰ লগে লগে, প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকে কিনি আনে। ভাল লাগিছে। আৰু ইফালে সোমাই আহিছোঁ, এইখন ছাৰৰ বস্তি,
বাৰী বুলি ক'ব বাৰী এই ইমান ধুনীয়াকৈ চাফা চিকুণ কৰি ৰাখিছে কোনে কৰিছে গোটেই কামবিলাক এইটো আমি আমাৰ মানে পৰিয়ালৰ মানে গোটেই পৰিয়ালৰ মানে কোনো এক্সট্ৰা হাজিৰা কৰা মানে হাৰে আমাৰ ভাই বোৱাৰী দুগৰাকী বা আমাৰ পত্নী আৰু আমি ভাই ককাই মানে হেৰি হাজিৰা লগোৱা নহয় হাজিৰা বা আমাৰ বা কাম কৰা মানুহৰ লোৱাৰ আমাৰ ঘৰত পৰিয়ালৰ নিয়মেই আচ্ছা আৰু সেইকাৰণে আমাৰ পৰিবাৰকো দেখিছে অহাৰ পৰা ধৰি তেওঁ কামেই কৰি আছে অঞ্চলটোৰ সুবিধা বুলি ক'ব পাৰোঁ এটা আঞ্চলিক পথ এই পথটো পূৰা সম্পূৰ্ণৰূপে ছাৰে বনাইছে ছাৰৰ নিজৰ ধনেৰে সাঁচতীয়া ধনেৰে বনাইছে ইফালেও বনাইছে ইফালেও আগলৈকে বনাইছে ছাৰ আগলৈকে বনাইছে আৰু এইখিনি জেগাত যেতিয়া সোমাব আপুনি সোমালে আপুনি গম পাব যে এই জেগাখিনি আন ৰাস্তাবোৰৰ তুলনাত অলপ চাফা আৰু পৰিষ্কাৰ ক'ব গ'লে এটা মহান কাম নহয়নে বাৰু ৰাইজৰ হকে ইমানখিনি চেষ্টা